নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আৰু ইমান বতৰ ডাৱৰীয়া কৰিছে নহয় আজি, কি কওঁ কি নকওঁ লাগিছে। সেয়া মই এতিয়া চাহ একাপ বাকি আনিছোঁ, খাই লওঁ। আৰু আজি ঘৰত কোনো নাই, চব থানলৈ গৈছে, তাত শৰাই দিছে, তালৈ গৈছে। মই নগ'লোঁ, সেইকাৰণে ভাবিছোঁ অকলে অকলে থাকি ভাল লগা নাই। সেইকাৰণে চাহকে একাপ বাকি আনিছোঁ, তাকে খাই লওঁ। এয়া ৰুটি দুটা আৰু মটৰ বনাইছিলোঁ, এতিয়া চাহকাপ খাই লওঁ। বতৰ চাওক না, কেনেকুৱা বৰষুণ দিছে নহয়, এয়া দিয়ে আছে। এতিয়া ভাবিছোঁ অলপ চুলি নহয়, ছালৰ মানে মুখখনৰ অলপ কিবা এটা কৰোঁ। কিনো কৰিম, তাকে এল'ভেৰা অলপকে লগাওঁ বুলি ভাবিছোঁ। এতিয়া আনোগৈ। ফুলখিনিয়ে কিন্তু বহুত ধুনীয়া পানী পাইছে দেই, এইকেইদিন পানী পাইছে। এজোপা জীয়াইছোঁ, ধুনীয়া পাত ওলাইছে। এজোপা ইয়াৰে কাটিম, এটা হেৰি কাটিম। এইডোখৰে হ'ব। এইডাল চাওক, এতিয়া মই আনিছোঁ এইডাল এল'ভেৰাডাল। এতিয়া মই এডাল মুখত লগাম। এতিয়া এই কিনাৰটো কাটি ল'ম। এয়া কিনাৰটো মই এৰুৱাই ল'লোঁ। এতিয়া মই ইয়াৰ ওপৰৰ ছালটো এৰুৱাই ল'ম, এনেকৈ কৰি এৰুৱাই লৈছোঁ এই ছালটো। এল'ভেৰাটো ছালৰ কাৰণে বহুত উপকাৰী, লগাব লাগে। আৰু আজিকালি চবৰ ঘৰতে প্ৰায় থাকেই এল'ভেৰা। মোৰ দুজোপা ৰুই থৈছোঁ ধুনীয়াকৈ। এতিয়া এইকেইদিন পানী পাই বহুত ধুনীয়া হৈছে। আৰু এইটো বেছিকৈ পানী পালেও সেই মৰি যায় আকৌ। পানীটো ইমানকৈ দিবও নালাগে। এতিয়া এইডোখৰ চব অকণমান এৰুৱাই লৈছোঁ, জেলটো পূৰা ওলাই গৈছে। এইডোখৰ এতিয়া এইডোখৰ এনেকৈ লগাম। মুখখন ফাৰ্ষ্টে অলপ চফা কৰি ধুই ল'ব লাগে, তেতিয়া ভাল হয়। এতিয়া লগাই দিম।
ই মানে বহুত দাগ চাগবোৰ নাইকিয়া কৰে এল'ভেৰাই, দাগ অঁতৰোৱাটো কাম কৰে। অলপ বেছিকৈ কাটি পালোঁ নি, এতিয়া এডোখৰ নষ্ট হ'ব। এইজোপা এল'ভেৰা হেৰিটো জাতটো ডাঙৰ মানে, সেইকাৰণে বহুত জেলি ওলায়, এডোখৰতে বহুত জেলি ওলায়। এই চকুৰ তলটো যে এনেকুৱা দাগ নিচিনা হয়, সেইবোৰত সানিব লাগে। সপ্তাহত দুবাৰকৈ সানিলেও বহুতখিনি দাগ নাইকিয়া হয় মানে। এনেকৈ চকুৰ তলত আৰু য'ত য'ত দাগ আছে সেইবোৰত এইখিনি চব জেলখিনি ঠাণ্ডা বতৰত এতিয়া স্কিনটো বহুত বেয়া হৈ যায়, গতিকে অলপ যত্ন ল'ব লাগে। এতিয়া 5 মিনিটমান মই এনেই মাছাজ কৰিম গালখনত। কিনো কৰিম, ৰাস্তা মানুহ চাই চাই বহি আছোঁ। বতৰ ডাৱৰীয়া, কাৰো ঘৰলৈ যাবও নোৱাৰি। এইবাৰ বিহু কি হ'ব একো ঠিক নাই, একো কৰিবই পৰা নাই বিহু বুলি। এইখিনি এতিয়া মোৰ লগাই হৈ গ'ল, এতিয়া অলপ শুকাবলৈ দিম। আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে আপোনালোকে প্লিজ কমেণ্ট বক্সত জনাব। বহুত ভিউজ কম হয় মোৰ ভাগৰ, বহুত চেষ্টা কৰোঁ এটা ভিডিঅ' বনাবলৈ আপোনালোকৰ আগত মানে আগবঢ়াবলৈ, কিন্তু এতিয়ালৈকে মই একো মানে আগবাঢ়িবই পৰা নাই ভালকৈ। প্লিজ আপোনালোকে সহায় কৰিব, মোৰ চেনেলটো যাতে আগুৱাই যায়। কিবা এটা আশাতহে চেনেলটো খুলিছিলোঁ, কিন্তু এতিয়ালৈকে একো ফল পোৱা নাই। প্লিজ আপোনালোকে ছাপোৰ্ট কৰিব, ভিডিঅ'বোৰ চাব আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰিব, নিজৰ ফেমিলিৰ লগত শ্বেয়াৰ কৰিব, যাতে মোৰ চেনেলটো চবেই চায়। সেইটোৱে আৰু এতিয়া এইখিনি শুকাবলৈ দিওঁ অলপমান, ভিডিঅ'টো চাই যাব। এতিয়া 10-15 মিনিটমান হৈ গ'ল, মুখখন শুকাই গ'ল। এতিয়া মোক চব ইয়াত শুকাই গ'ল। এতিয়া মই এখন গামোচাত গৰম পানীত তিয়াই আনিছোঁ, এতিয়া ভালদৰে মোহাই ল'ম এইখিনি।
এল'ভেৰা জেল যদি মুখত সনা নাই, এতিয়ালৈকে লগোৱা নাই, লগাই চাব, তেনেহ'লে মুখখন বহুত ফ্ৰেছ লাগে আৰু দাগবোৰো নাইকিয়া হয়। এই চকুৰ গুৰিবোৰ বহুত চাফা চাফা লাগে। Yes, sir. এটা বহুত ভাল লাগিছে মুখখন, কিবা এটা মানে নিজকে ভাল লাগিছে, গ্লো কৰা নিচিনা লাগিছে অলপ। সদায় সানিব, সপ্তাহত দুবাৰকৈ সানিলেও হ'ব, সানি চাব। এতিয়া ইয়াৰ পাছত যদি মইশ্চাৰাইজাৰ অলপ সানো বুলিলেও পাৰে, যি ক্ৰীম আপুনি ডেইলি ইউজ কৰে মানে সেই ক্ৰীমটো অকণমান সানিলে মানে মুখখন আৰু বেছি ভাল লাগিব। এতিয়া অলপ মইশ্চাৰাইজাৰ সানি লওঁ গালখনত। মই ডেইলি যি ব্যৱহাৰ কৰোঁ সেই ক্ৰীমটো, তেতিয়া মুখখন অকণমান আগতকৈ অকণমান ঠিক হ'ব। তেতিয়া চাওক, এইটো ক্ৰীম মই ব্যৱহাৰ কৰোঁ। মোৰ মানে স্কিনটো বহুত অইলি হয়, আগতে বহুত অইলি হৈছিলে। এতিয়া এইটো ক্ৰীম সানিছোঁ, লেকমি পিচ মিল্ক চফ্ট ক্ৰীম 24 আৱাৰ মইশ্চাৰাইজাৰ লক, এইটোৱে সানি আছোঁ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আগবাঢ়িম। ভিডিঅ'বোৰ চাই যাব। ধন্যবাদ।